বস্তা এটা লৈ লাখুটি এডাল লৈ যে পুলিচে বোমা বিচাৰি আছে এইটো কি ঘটনা এটা কোন যুগত আছো আমি অসমৰ পুলিচ কোন যুগত আছে এই যে লাখুটি এডাল লৈ কি কয় আপোনাৰ জেউৰাকুটি লৈ যে বোমা বিচাৰিছে गुवाहाटीनि सीसी केमेरा बहा थांखो आसामनि दाब दाब जायगानि सीसी केमेराया बहा थांखो दिनैनि समाव हेमन्त बिश्व शर्मा सारनि खाथियाव मानो प्रमद बर'आ सोंनो हायाखै दिनैनि समाव प्रमद बर'खौ आसि थुनानै बुङोबा गिबियावनो प्रमद बर'आ एनएलएफबि आफादखौ सैया सरकारा आखाइ गैयाबा आलफाया आसामनि दाब दाब जायगायाव बोरै बम फबनो हाखो गुवाहाटीयाव बोरै बम फबनो हाखो गुवाहाटीनि गिदिर गिदिर सीसी केमेराफ्रा बहा थांखो অনুপ চেতিয়ালে 10 বাৰ ফোন কৰি থাকে মুখ্যমন্ত্ৰীলে 100 বাৰ ফোন কৰি থাকে হয়তো ডিজিপি বা এসবিৰ হেডলৈ সদায় ফোন কৰি থাকে সকলো মানুহলে ফোন কৰি থাকে তাৰ পাছত বোমাও ফুটি থাকে সব আলোচনাও চলি থাকে কথাও পাতি থাকে এখন বৰ আজব দুনিয়া দেই আমি কিন্তু বুজি পোৱাৰ বাহিৰত গুছি গ'ল অসমৰ মুখ্যমন্ত্ৰী এজন বোলে পলাশ বৰুৱাৰ লগত কথাই পাতি থাকে অসমৰ মুখ্যমন্ত্ৰী এজন বোলে পলাশ বৰুৱাৰ লগত কথাই পাতি থাকে পলাশ বৰুৱা বোলে তেওঁ বৰ ভাল বন্ধু বোলে পৰেশ বৰুৱাৰ লগত বোলে তেওঁ অনবৰতে বোলে কথা পাতি থাকে আৰে পৰেশ বৰুৱাৰ লগত অনবৰতে কথা পাতি থকাৰ পাছত 25টা বোমা ইয়াত কেনেকৈ সংস্থাপিত হ'বলৈ পালে আটাইতকৈ আচৰিত কথা যে হাই এলাৰ্টৰ সময়ত বোমা সংস্থাপিত কৰিলে আৰু আলফাই কৈ দিয়াৰ পাছতে পুলিচে গম পালে যে বোমা হেৰি হৈছে प्रमद बर'आ एनएलएफबि आफादखौ सैया दिनैनि समाव प्रमद बर'आ सोंनो हागोन ना हाया आलफाया गुवाहाटीयाव बोरै बम फबनो हाखो आसामनि दाब दाब जायगायाव बोरै बम फबनो हाखो गुवाहाटीनि सीसी केमेरा बहा थांखो आसामनि दाब दाब जायगानि सीसी केमेराया बहा थांखो दिनैनि समाव हेमन्त बिश्व शर्मा सारनि खाथियाव मानो प्रमद बर'आ सोंनो हायाखै जेतु মই পৰেশ বৰুৱাৰ লগতো কথা পাতিছিলো সন্ধিয়া মই তেওঁ টেলিফোন কৰিছিল তেওঁ এটা কথাই কৈছে যে আমাক যিদৰে মানে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছিল চৰকাৰৰ তৰফৰ পৰা একেবাৰে মানে তেওঁলোকক অৱজ্ঞা কৰা নিচিনা হৈছে কথাটো আৰু এই অৱজ্ঞা কৰাটো কেতিয়াও উচিত নহয় তেওঁলোকেও এতিয়া সংগ্ৰামখনত আছে শক্তিশালী ৰূপতে আছে গতিকে এই মানে অৱজ্ঞা কৰাটো মানে তাৰ এটা বাৰ্তা দিবৰ কাৰণে তেওঁলোকে অসমৰ বিভিন্ন ঠাইত তেওঁলোকে প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁলোকেও এতিয়া বৰ্তমানেও তেওঁলোকো যে সক্ষম এই কথাটোৱে তেওঁলোকে প্ৰমাণিত কৰিবলৈ বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই তেওঁ নিজৰ পৰিয়ালৰ তেওঁ পত্নী ল'ৰা ছোৱালী এওঁলোকৰ আৰু তেওঁ কেইজনমান ব্যৱসায়ী কেৱল তেওঁলোকৰ নিৰাপত্তাত তেওঁ নিৰাপত্তা বাহিনী নিয়োগ কৰিছে তেওঁৰ পত্নীয়ে কিহৰ কাৰণে পাইলট কাৰ আৰু এস্কৰ্ট গাড়ী লৈ ঘূৰিব পাৰে তাৰ জবাব অসমৰ মানুহক লাগে ৰাতিপুৱা মানে ধৰি লওক 10:30 মান বজাত মই গুৱাহাটী মেডিকেল কলেজলৈ গৈছিলোঁ গুৱাহাটী মেডিকেল কলেজত থকা অৱস্থাতে তেওঁ টেলিফোন কৰি ক'লে যে আপোনাৰ ঘৰৰ আগফালে এটা আছে পিছফালে এটা আছে গতিকে এইকেইটা আপুনি আৰক্ষী কওক আৰক্ষী কৈ পেলাই মানে এইকেইটা যেনেকৈ হ'লেও আপোনাৰ উদ্ধাৰৰ ব্যৱস্থা কৰক তাৰপিছত মই আমাৰ অসম চৰকাৰকো ক'লোঁ তাৰপিছতে আৰক্ষী বিভাগক ক'লোঁ আৰক্ষী বিভাগে তেতিয়া মানে এই হেৰি পঠাই পেলাই কিন্তু বম ডিছপ'জেল গ্ৰুপো পঠাই পেলাই পোৱা নাই এই অলপ আগে ফোন কৰি কৈছে যে মানে আপোনাৰ তাত আছেই আমি ল'ৰাটোৱে আমাক কৈছে যে যিখন মানে পাউপোচ যিখন ভৰি মোচাৰ যিখন মানে এনে বস্তা নিচিনা এখন বাহিৰতে পেলাই থোৱা আছিলে তাৰ তলতে আছে বুলি ক'লে যে মাটিখিনি পেলাই থৈছে গতিকে এতিয়া মই মোৰ ভাই পানীতলা ঘৰটোতো কোনো নাথাকে গতিকে মোৰ ভাই এটাই চোৱা চিতা কৰি থাকে সি মাজে মাজে যায় আৰু লাইট চাইটবিলাক জ্বলাই গৈ চফা তফা কৰি থাকে গতিকে সেই ভাইটোক মই ক'লোঁ যে এতিয়া তুমি গৈ পেলাই চোৱাচোন যে এনেকৈ ভৰি মোচা এখনৰ তলত আছে বুলি সি এতিয়া গ'ল সি ক'লে যে নতুন মাটি খনাৰ কোনো লক্ষণ নাই কাৰণ যিখন পাউপোচখন য'ত ৰাখিছে ভৰি মোচা এখন য'ত ৰাখিছে তাত পকা আছে পকাততো মাটি খনাৰ কোনো চিন নাই আৰু ছাইডত মানে ঘাঁহ আছে ঘাঁহনিটো নতুন গাঁত খনিলেতো চিন থাকিব গতিকে কোনো চিন নাই তেনেকৈ চিন নাই গতিকে আৰক্ষীয়েতো বোমা পোৱা নাই মোৰ ঘৰটো আগফালে বা পিছফালে গতিকে মই আকৌ আৰ্মিকো কৈছোঁ যে যদি আৰ্মি যদি বম ডিছপ'জেল গ্ৰুপ তেওঁলোকৰ আছে তেওঁলোকৰ উন্নত মানৰ সা সৰঞ্জাম থাকিব পাৰে তেওঁলোককো কৈছোঁ যে আপোনালোকক গৈ পেলাই চাওক কিন্তু মোৰ এনেকুৱা এটা ধাৰণা হৈছে যিটো ল'ৰাই মানে যাক স্থাপন কৰিবলৈ দিছে তেওঁ সম্ভৱ ফটো স্থাপন কৰা নাই নকৰাকৈয়ে মেছেজ এটা দি দিছে যে অনুপ চেতিয়া ঘৰৰ সন্মুখতে পাতিছোঁ বুলি কাৰণ কথাটোলৈকে কি যদি পাতিবলৈ হ'লে মোৰ সন্মুখত ফেঞ্চিং আছে ফেঞ্চিঙৰ ওপৰেদি পাৰ হৈ যাব নোৱাৰে তাৰ দিয়া আছে গতিকে দৰ্জাখনলৈকে গেটখনৰ তলা ভাঙি পেলাই সোমাব লাগিব গেটখনৰ তলাটো ভঙা নাই গতিকে অলপ ল'ৰাজনে মিছা কথাই কৈছে নেকি পৰেশক মই সুধিলোঁ যে তুমি মোৰ ঘৰটো কেলৈ প্ৰতিষ্ঠা কৰিব নহয় যিজন ল'ৰাক প্ৰতিষ্ঠা কৰিবলৈ দিয়া হৈছিল সেই ল'ৰাজনক বেলেগ কিছুমানে মানে মোক ক'লে আপোনাৰ
বিৰোধী কিছু শক্তিয়ে বিশেষকৈ প্ৰতিস্থাপন কৰিবৰ কাৰণে অনুপ্ৰাণিত কৰি পেলাই তাক হেৰি কৰিছে। বিশেষকৈ মই এটা কথা এইখিনিত আপোনালোকক কওঁ যে যিহেতু আমাৰ আলফা চুক্তি হৈ গ'ল, এই চুক্তিৰ পিছতে আমাৰ বহু সদস্যই মানে নাম অন্তৰ্ভুক্তিৰ কাৰণে মোক সদায় মানে ফোন কৰি থাকে। গতিকে তেওঁলোকৰ কিছুমান শেহতীয়াকৈ আহিছে বা কিছুমান আগেয়ে আহিছে, আহি পেলাই তেওঁলোকে আমাৰ লগত যুক্ত নাছিলে, আহি পেলাই ধৰি লওক বিভিন্ন কিবা কিবি কামত জড়িত হৈ আছিল। গতিকে তেওঁলোকৰ লগত আমাৰ কোনো সংগঠনৰ সম্পৰ্ক এতিয়া নাই। সেইসকলৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ এবাৰ মোক এজনে মানে নাম চাপ পাহৰিছোঁ, বহুতে টেলিফোন কৰি থাকে, মই ইমানখিনি নাজানো। কিন্তু এজন ল'ৰাই যিমান দূৰ সম্ভৱ এইটো বাৰেকুৰি বা কাকপথাৰ এইটো অঞ্চলৰ মৰাণ ল'ৰা হয়, তেওঁ মোলৈ এদিন ফোন কৰি ক'লে যে মানে আপুনি শ্বহীদৰ সংখ্যা কমাবলৈ বিচাৰিছে। মই বোলো শ্বহীদৰ সংখ্যা মই কেনেকৈ কমাম, আমি শ্বহীদৰ সঠিক সংখ্যাটো যাতে হয় সেইটোৱে নিৰ্ধাৰণ কৰিবলৈ বিচাৰিছোঁ। তাৰপিছত আপুনি ল'ৰা কিছুমানৰ নাম দিব লাগে। মই বোলো নাম দিব ক্ষমতাটো মোৰ নাই, গতিকে এতিয়া আমাৰ এখন কমিটি আছে, কমিটিয়ে নিৰ্ধাৰণ কৰি দিব। আমাৰ যিখন কৰ্ম পৰিষদ আছে, কৰ্ম পৰিষদে তালিকাখন বনায়, মইতো নবনাওঁ। গতিকে তুমি তেনেকৈ কৈ দিলেতো মই নামটো সোমোৱাব নোৱাৰোঁ গতিকে নামটোতো মই ক'লে বুলিলে মই সোমোৱাই দিব নোৱাৰোঁ। গতিকে তেওঁ ক'লে যে নহয়, আমি আলফা স্বাধীনক আপত্তি কৰিম। পৰেশ বৰুৱাই মোক কিছুদিন আগে ক'লে তেওঁলোকৰ ওচৰলৈ এখন লিখিতভাৱে আপত্তিও জনাইছে যে মানে আলফা মানে কি মই ল'ৰাবিলাকক হেৰি কৰিব বিচৰা নাই, সদস্যভৰ্তি কৰিব তালিকাত অন্তৰ্ভুক্ত কৰিব বিচৰা নাই। তাৰপিছত শ্বহীদৰ মানে তালিকা কম কৰিবলৈ বিচাৰিছোঁ, শ্বহীদক বাদ দিবলৈ বিচাৰিছোঁ, এনেদৰে বহুত কিবা কিবি অভিযোগ দি পেলাই লিখিছে। মই তেতিয়া পৰেশ বৰুৱাই মই কৈছোঁ এটা কথা, চোৱা মই যিটো সত্য বুলি ভাবোঁ সেইটোৱে কৰি আছোঁ। মই কিন্তু কোনো দালালি কৰি পেলাই বা কোনো অবৈধভাৱে পইচা কথা সেই পথত মই যোৱা নাই। যিমান পাৰোঁ মই সৎভাৱে চলি পেলাই নিজকে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছোঁ। চেষ্টাটো কৰিম, আমাকতো নাখাই থাকিলেও কোনোৱেতো নিদিয়ে, নিজে জীয়াই থাকিবৰ কাৰণে খাবৰ কাৰণে তো কিবা এটা কৰিব লাগিব, সেইটো বৈধভাৱে, যাতে কোনো এটা দুৰ্নাম নহয়, জনগণৰ কোনো ক্ষতি নহয়, তেনেকৈ আমি 2-4 পইচা কমাবৰ কাৰণে চেষ্টা কৰি আছোঁ। তাৰ বাদেতো আমি বেয়া কাম কৰিবলৈ চেষ্টা কৰা নাই। আৰু এটা কথা মই স্পষ্টকৈ আপোনালোকৰ জৰিয়তে কওঁ যে মোৰ বিৰুদ্ধে যিমানেই চক্ৰান্ত নহওক, যিয়েই নহওক, যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে কিন্তু জাতিৰ স্বাৰ্থত, জনগণৰ স্বাৰ্থত, আমাৰ যিসকল প্ৰাক্তন সতীৰ্থ আছে এই সতীৰ্থসকলৰ পুনঃস্থাপনৰ স্বাৰ্থত কাম কৰি যাম বুলি মই দৃঢ় প্ৰতিজ্ঞ হৈ আছোঁ। মোক কোনোবাই ভীতি দেখুৱাই পেলাই কেতিয়াও তাক বন্ধ কৰিব নোৱাৰে। प्रमोद बरुवा NLA बि आफादखौ सैया। दिनैनि समाव प्रमोद बरुवा सोंनो हागोन ना हाया आलफाया गुवाहाटीयाव बोरै बुंफबनो हाखो, आसामनि दाब दाब जायगायाव बोरै बुंफबनो हाखो, गुवाहाटीनि सीसी केमेरा बहा थांखो, आसामनि दाब दाब जायगानि सीसी केमेराया बहा थांखो। दिनैनि समाव हेमन्त बिश्व शर्मा सारनि खाथियाव मानो प्रमोद बरुवा सोंनो हायाखै। दिनैनि समाव प्रमोद बरुवाखौ आसि थुनानै बुङोबा गिबियावनो प्रमोद बरुवा NLA बि आफादखौ सैया, एक्स-एन-डि-बिफोरखौ प्रमोद बरुवा सैया। NLA बि आफादा जोबथेसालियाव थानाय एक्स-एन-डि-बिफोरखौ उदां खालामनो थाखाय, एक्स-एन-डि-बिफोरनि केसखौ फोजोबनो थाखाय, बिटिआर एकर्डआव थालांनाय बर'फोरनि दफाफोरखौ माखासे खामानि मावफुंनो थाखाय सरकारजों सावरायनो थाखाय खाबु लादों, सरकारजों सावरायनो थाखाय नारा नाथा नाजागासिनो दं। प्रमोद बरुवा मानो NLA बि आफादखौ हेफाजाब मदद होनो हाया। दिनैनि समाव सरकारा आखाइ गैयाबा आलफाया आसामनि दाब दाब जायगायाव बोरै बुंफबनो हाखो, गुवाहाटीयाव बोरै बुंफबनो हाखो, गुवाहाटीनि गिदिर गिदिर सीसी केमेराफ्रा बहा थांखो, दिनैनि समाव सीसी केमेरायाव मानो नायनो हायाखै, आसामनि दाब दाब जायगायाव मानो सीसी केमेरायाव नायनो हायाखै। आलफाजों आसाम सरकारा आखाइ दंना गैया। दिनैनि समाव प्रमोद बरुवा मानो फंसेबो माथो होनो हायाखै। दिनैनि समाव NLA बि आफादखौ एक्स-एन-डि-बिफोरनि जोबथेसालिनिफ्राय उदां खालामनो, एक्स-एन-डि-बिफोरनि केसखौ समाधान खालामनो थाखाय NLA बि आफादा प्रमोद बरुवाखौ आसा खालामदों, आसाम सरकारखौ आसा खालामदों। प्रमोद बरुवा दिल्ली सरकारजों, गुवाहाटी सरकारजों सावरायनो थाखाय NLA बि आफादखौ हेफाजाब मदद होनांगौ प्रमोद बरुवा। नाथाय प्रमोद बरुवा हेफाजाब मदद होनायनि अनगा NLA बि आफादखौ सैया, एक्स-एन-डि-बिफोरखौ सैया। बै समनि बारग' भलन्टियार आबसुनि गेदेरमा बिथांमोनखौ बावनानै थांबाय। ঠাইত সহস্ত সংগঠন এটাই আপোনাৰ 25টা বোমা সংস্থাপিত কৰিলে আৰু অসম পুলিচে গমেই নাপালে, তাৰ পাছত আচলতে অসম পুলিচ জগৰীয়া হয় নে নহয়। মই ভাবোঁ যে এই ঘটনাৰ পাছত আচলতে লগে লগে DGPক আমাৰ চাকৰিটো খাব লাগিছিল। এই ঘটনাৰ পাছত মই ভাবোঁ যে চোৱাংচোৱাৰ মুৰব্বীজনৰ ওপৰত কঠোৰতম ব্যৱস্থা হ'ব লাগিছিলে। অসম পুলিচৰ চোৱাংচোৱাৰ মুৰব্বীজনৰ ওপৰত একদম কঠোৰতম
SBৰ হেডৰ ওপৰত কঠোৰতম ব্যৱস্থা হ'ব লাগিছিল আৰু এই ঘটনাৰ পাছত আচলতে যিকোনো সন্মান থকা ৰাজনীতিকে অসমৰ গৃহমন্ত্ৰী তথা মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগিছিল আজি দেখিছোঁ যে গৃহমন্ত্ৰী বা মুখ্যমন্ত্ৰীও পদত্যাগ কৰা নাই DGPকো জবাবদিহি কৰা হোৱা নাই SBৰ হেডকো এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই অসমত চলিছে কি তাতকৈ ডাঙৰ কথা কোনো বিৰোধী দলে এতিয়ালৈকে মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰা নাই ৰাইজৰ দলৰ বাহিৰে জাতীয় সংগঠনবিলাকে এতিয়ালৈকে পদত্যাগ দাবী কৰা নাই এইটো এটা আশ্চৰ্যজনক কথা সংবাদ মাধ্যমে এতিয়ালৈকে গুৰুত্বপূৰ্ণভাৱে বাতৰিটো ভালকৈ প্ৰকাশ কৰা নাই কালি দিনটোৰ পৰা ৰহস্যজনকভাৱে বাতৰিটো কম কোনোবাই অকণমান প্ৰকাশ কৰি আছে এইটো বৰ ভয়ংকৰ অসমত এটা পৰিস্থিতি হৈছে যে অসমত হাই এলাৰ্টৰ সময়ত 15 আগষ্টৰ সময়ত স্বাধীনতা দিৱসৰ দিনটোত অসমত 25টা বোমাৰ উদ্ধাৰ হৈছে অসমৰ আইন শৃংখলা যে শেষ এই আইন শৃংখলা যে কোনো বস্তু নাই অসমত সেই বস্তুটো প্ৰমাণিত হৈছে তাৰ পাছত অসমৰ গৃহমন্ত্ৰী তথা মুখ্যমন্ত্ৰীও পদত্যাগ কৰা নাই DGPকো জবাবদিহি কৰা হোৱা নাই তেওঁকো খেদি দিয়া হোৱা নাই চাকৰিৰ পৰা আৰু SBৰ হেডজনকো এতিয়ালৈকে কঠোৰতম ব্যৱস্থা তেওঁৰ ওপৰত লোৱা হোৱা নাই এইটো সাংঘাতিক ধৰণৰ এটা লনেছনেছ অৱস্থা এটা সাংঘাতিক ধৰণৰ এটা একদম আইনবিহীন এটা পৰিস্থিতি এটা অৰাজকতা আৰু সেই অৰাজকতাত অসমৰ বিৰোধী পক্ষই চৰকাৰৰ বিৰুদ্ধে শক্তিশালীভাৱে মাত মাতিবৰ কাৰণে সক্ষম হোৱা নাই জাতীয় সংগঠনবিলাকে চৰকাৰৰ বিৰুদ্ধে শক্তিশালীভাৱে মাত মাতিবলৈ সক্ষম হোৱা নাই আৰু দুৰ্ভাগ্যজনকভাৱে অসমৰ জাতীয় জীৱনত এই বিষয়টোক লৈ এতিয়ালৈকে বেছি হুলস্থুল হোৱা নাই মই ভাবোঁ যে এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰীৰ সামান্যতম যদি লাজ আছে তেওঁ পদত্যাগ কৰা উচিত তেওঁ ইমান ডাঙৰ কথা কয় তাৰ পাছত অসমত 25টা বোমা উদ্ধাৰ হৈছে আৰু যে এই গুৱাহাটী এই যে কৈ থাকে যে পুলিচক সাংঘাতিক ধৰণে আধুনিকীকৰণ কৰিলে এতিয়াতো ক'ত বস্তা এটা লৈ লাখুটি এটা লৈ যে পুলিচে বোমা বিচাৰি আছে এইটো কি ঘটনা এটা কোন যুগত আছোঁ আমি অসমৰ পুলিচ কোন যুগত আছে এই যে লাখুটি এটা লৈ কি কয় আপোনাৰ জেউৰাকুটি লৈ যে বোমা বিচাৰিছে বস্তা এটা লৈ যে বোমা বছে এই বম স্কোৱাডবিলাক ক'ত গ'ল এতিয়া একদম পুলিচক বোলে সাংঘাতিক আধুনিকীকৰণ কৰি দিলে বুলি যে কয় হিমন্ত বিশ্ব শৰ্মাই সাংঘাতিক ধৰণৰ বোলে একদম আপ টু ডেট অসমৰ পুলিচ বাহিনী বোলে এতিয়া JP সিঙৰ লাজটো আছেনে নাই আমাৰ JP সিঙে লাজ পাইছেনে নাই যদি লাজ পাইছে তেওঁ পদত্যাগ কৰিবনে নকৰে আচলতে JP সিঙৰ লগে লগে চাকৰিটো খাব লাগেনে নাই ইমান ডাঙৰ পুলিচ ইমান ডাঙৰ কোপ তাৰ পাছতো তেওঁ এই ইমান ডাঙৰ ঘটনা এটা তেওঁ নাকৰ তলেদি গুচি গ'ল আৰু আমাৰ যিহেতু ইয়াৰ আগত ধেমাজিত আমাৰ এনেধৰণৰ অভিজ্ঞতা আগত হৈছে বহু শিশু নিহত হৈছে তাৰ পৰাও কিন্তু শিক্ষা লোৱা নাই বৰ্তমানৰ চৰকাৰখন এইটো বৰ আচৰিত কথা দিছপুৰত যদি বোমা উদ্ধাৰ হয় গুৱাহাটী যদি 7 ঠাইত বোমা উদ্ধাৰ হয় যিকোনো ঠাইতে অসমৰ যদি বোমা উদ্ধাৰ হয় তাৰ পাছত আচলতে চৰকাৰ এখন আছেনে তাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই নাকটো ক'ত ৰাখিছে তেওঁতো লাজৰ কাৰণে হ'লেও পদত্যাগ কৰি দেখুৱাব লাগিছিল আচলতে তাৰপিছত বাৰু আকৌ লৈ লওক বেলেগ কথা কিন্তু লাজৰ কাৰণে হ'লেও অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগিছিলে নাই JP সিঙে যে ইমান গহীন কথা কয় JP সিঙে যে ইমান ডাঙৰ কোপৰ নিচিনা যে ব্যৱহাৰ কৰে JP সিঙে যে পৃথিৱীখন তেওঁৱে চলাই থাকিম বুলি যেন দেখুৱাই যায় তাৰ পাছত তেওঁ লাজ পাইছেনে নাই তেওঁ এবাৰো লাজ পোৱা নাই নে আপোনাৰ নিবনুৱা যি আছিলে কি কয় আমাৰ SBৰ যি হেড আছে অসমৰ SBৰ হেডে অকণো লাজ পোৱা নাই নে আৰু অসমৰ মুখ্যমন্ত্ৰী এজন বোলে পৰেশ বৰুৱাৰ লগত কথাই পাতি থাকে পৰেশ বৰুৱা বোলে তেওঁ বৰ ভাল বন্ধু বোলে পৰেশ বৰুৱাৰ লগত বোলে তেওঁ অনবৰতে বোলে কথা পাতি থাকে আৰু পৰেশ বৰুৱাৰ লগত অনবৰতে কথা পাতি থকাৰ পাছত 25টা বোমা ইয়াত কেনেকৈ সংস্থাপিত হ'বলৈ পালে আটাইতকৈ আচৰিত কথা যে হাই এলাৰ্টৰ সময়ত বোমা সংস্থাপিত কৰিলে আৰু আলফাই কৈ দিয়াৰ পাছতে পুলিচে গম পালে যে বোমা হেৰি হৈছে আৰু আলফাই কৈ দিয়াৰ পাছত 25টা বোমা উদ্ধাৰ হোৱাৰ পাছত এতিয়ালৈকে DGPৰ চাকৰি যোৱা নাই SBৰ হেডৰো চাকৰি যোৱা নাই আৰু অসমৰ গৃহমন্ত্ৰী তথা মুখ্যমন্ত্ৰীও এতিয়ালৈকে পদত্যাগ কৰা নাই এখন কি অসমত বসবাস কৰিছোঁ আমি নাজানো এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা মানুহে এতিয়া সেইকাৰণে কৈ আছে যে অসমৰ মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ তালিকা যে মই উলিয়াই দিছিলোঁ সেই সম্পত্তিৰ তালিকা লুকুৱাবৰ কাৰণে সেই ইছ্যুটো তল পেলাবৰ কাৰণে আৰু গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ প্ৰশ্নটো তল পেলাবৰ কাৰণে সেই এতিয়া বোমা বাৰুদৰ এই ঘটনাবিলাক উলিয়াইছে বুলি সেইকাৰণে কৈ আছে এতিয়া মানুহে মই নাজানো কোনটো ঘটনা কিন্তু হয় ৰহস্যজনক যে কথাটো এইটোতো একদম কনফাৰ্ম কিন্তু কোনটো হয় কোনটো নহয় কেনেকৈ হ'বলৈ পালে কেনেকৈ হ'বলৈ নাপালে কেনেকৈ ইমান ডাঙৰ ঘটনা ঘটিবলৈ পালে তাৰ পাছতো কিয় একো একশ্যন হোৱা নাই তাৰ পাছতো কোনো পুলিচৰ কোনো চাকৰি যোৱা নাই এতিয়ালৈকে কোনো মানে CCTV ফুটেজৰ কথাটো কোৱা নাই আমি মুখ্যমন্ত্ৰীক এতিয়ালৈকে একশ্যন ল'ব লাগে একদম আগতে মানে সাধাৰণ ঘটনা এটা হ'লে একদম কেনেকুৱা কথা কৰে আপুনি ৰহস্য বুলি কৈছে যে আপুনি এখন ড্ৰামা নেকি মই নাজানো কি বস্তু নাজানো এতিয়া আচলতে যদি ড্ৰামা নহয়তো অসমৰ মুখ্যমন্ত্ৰীজনে পদত্যাগ কৰিব লাগিছিলে প্ৰথম কথা হয়নে নহয় কওক প্ৰথম কথা অসমৰ মুখ্যমন্ত্ৰীজনে পদত্যাগ কৰা উচিত আছিলে আৰু অসমৰ মুখ্যমন্ত্ৰীজনে পদত্যাগ নকৰাটোৱে প্ৰমাণ কৰিছে যে এইটো কিবা এটা ঘটনা গণ্ডগোলীয়া এইটো এটা সাংঘাতিক ধৰণৰ এটা ঘটনা ঘটিছে এনেকুৱা ধৰণৰ ঘটনা যদি 25টা বোমা যদি সঁচাকৈ ফুটিবলৈ হ'লহেঁতেন আজি আলফাৰ দয়াত আলফাই কৈ দিয়াৰ কাৰণে দেখা পালে আলফাৰ দয়াত নুফুটিলে বাৰু কিন্তু যদি ঘটিলেহেঁতেন তেতিয়াহ'লে কি হ'লহেঁতেন মই কিন্তু আলফাকো এই ঘটনাৰ কাৰণে নিন্দা কৰিছোঁ দেই এই ঘটনাৰ কাৰণে গৰিহণা দিছোঁ নিৰীহৰ ফাকু খেলি বোমা বাৰুদেৰে
এই যি কাম কৰিব খুজিছে এইটোৱে আমাৰ অসমৰ কোনো পৰিৱৰ্তন নানে দেই, এইটো কথা একদম স্পষ্টকৈ কৈ দিছোঁ। চেতিয়ালে 10 বাৰ ফোন কৰি থাকে, মুখ্যমন্ত্ৰীলৈ 100 বাৰ ফোন কৰি থাকে, হয়তো DGP বা SBৰ হেডলৈও সদায় ফোন কৰি থাকে, সকলো মানুহলৈ ফোন কৰি থাকে, তাৰ পাছত বোমাও ফুটি থাকে, চব আলোচনাও চলি থাকে, কথাও পাতি থাকে। এইখন বৰ আজব দুনিয়া দেই, আমি কিন্তু বুজি পোৱাৰ বাহিৰত গুচি গৈছে। কাৰণ অতি স্পষ্টকৈ কৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰীয়ে আইন শৃংখলা ৰক্ষাত ব্যৰ্থ হোৱাৰ কাৰণে তেখেতে পদত্যাগ কৰিব লাগে, আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে DGPৰ চাকৰিটো খাব লাগে আৰু SB হেডৰ চাকৰিটো খাব লাগে। প্ৰস্তাৱ লিখি আছোঁ, 10-15 দিন বিধানসভাৰ অধিৱেশনৰ কাৰণে পঢ়াৰ প্ৰয়োজন হয়, সকলোবিলাক সংগ্ৰহ কৰি আছোঁ, প্ৰশ্ন দি আছোঁ, আৰু যাতে বিধানসভাত আমি বিষয়বিলাক উত্থাপন কৰিব পাৰোঁ তাৰ কাৰণে নিজকে সাজু কৰিছোঁ। এইবাৰ অসম বিধানসভাত কৃত্ৰিম বানপানীৰ বিষয়টো উত্থাপন কৰা হ'ব। অসম বিধানসভাত এই যে 25টা বোমা উদ্ধাৰ হোৱাৰ ঘটনাটো উত্থাপন কৰা হ'ব, বানপানী সমস্যাটো উত্থাপন কৰা হ'ব, আৰু অসমত যি ব্যাপক হাৰত নিবনুৱা বৃদ্ধি পাইছে এই বিষয়বিলাক প্ৰত্যেকটো বিষয় এইবাৰ বিধানসভাত উত্থাপন কৰা হ'ব। দাদা, এই যে মৌনতা সম্পৰ্কত কংগ্ৰেছৰ ওপৰত আপোনাৰ খং উঠিছে নেকি? মই কোনো স্পেচিফিক দলৰ বিষয়ে একো ক'ব নোখোজোঁ, কিন্তু এটা কথা মই আচৰিত হৈছোঁ যে অসমৰ জাতীয় সংগঠনবিলাকে কিয় গৰজি উঠা নাই। মই এটা কথা আচৰিত হৈছোঁ যে অসমৰ সংবাদ মাধ্যমে বিষয়টো কিয় লুকুৱাব খুজিছে। সংবাদ মাধ্যমে কিয় বিষয়টো পাতল কৰি দুৰ্বল কৰি দেখুৱাই আছে ইমান ডাঙৰ ঘটনাটো। সংবাদ মাধ্যমে যি সময়ত 24 ঘণ্টা এতিয়া লাইভ অকল এইটোৱে হ'ব লাগিছিলে যে 25টা বোমা। নিশ্চয় অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসমৰ সংবাদ মাধ্যমে এইটো দুৰ্বলকৈ দেখুৱাইছে, নিশ্চয় কমকৈ দেখুৱাইছে, এইটো নিশ্চয় হয়। আমি জানো যে অসমৰ মুখ্যমন্ত্ৰীজনে BJP হিমন্ত বিশ্ব শৰ্মা অহাৰ পাছত সংবাদ মাধ্যমক পূৰা কাবু কৰি পেলালে, সংবাদ মাধ্যমক পূৰা নিজৰ কৰি পেলালে, সেইকাৰণে তেওঁলোকে ভালকৈ নিউজবিলাক নেদেখুৱায়। এতিয়া সেইকাৰণে মই এতিয়া এই বিষয়টো যেতিয়া ভালকৈ ওলোৱা নাই, কালিৰ পৰা মই টিভি চাইছোঁ আৰু ভালকৈ নাই, অকণমান দেখুৱাই ভালকৈ নেদেখুৱায়, তো এইটোতো ডাঙৰ কথা হৈছে। তাৰ পাছত বিৰোধী পক্ষবিলাকেও বাৰম্বাৰ মই চাই আছোঁ যে কোনজন মানুহে এতিয়ালৈকে পদত্যাগ দাবী কৰিছে, মুখ্যমন্ত্ৰী পদত্যাগ, DGPৰ পদত্যাগ, SBৰ হেডৰ পদত্যাগ কোনে কোনে দাবী কৰিছে, কৰা নাই কিয়? এইটো বৰ ৰহস্যজনক ঘটনা। অসমত চব মেনেজ হৈ গ'ল নেকি আজিকালি? কি হৈছে ঘটনাবিলাক? কি হৈছে আচলতে? অসমৰ পৰিস্থিতি কি? অসমৰ মানুহবিলাকে কিয় এনেকৈ বসবাস কৰিছে অসমত? মই অকল ছ'চিয়েল মিডিয়াত এইটো বিষয়ৰ ওপৰত মানুহে কৈ আছে, সাধাৰণ মানুহবিলাকে কৈ আছে, তাৰ বাহিৰে বিৰোধী পক্ষ, আপোনাৰ সোঁপন্থী বামপন্থী সকলো জাতীয় সংগঠন, জনগোষ্ঠীয় সংগঠন চববিলাকে মনে মনে আছে। এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা, আৰু আটাইতকৈ ডাঙৰ ঘটনা যে সংবাদ মাধ্যমেও ইয়াক তল পেলাবলৈ চেষ্টা কৰিছে।